নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে নহয়, আপোনালোকে চাই আছে ইউটিউবত চাই আছে মিষ্টাৰ মন্টি, আৰু আপোনালোকে চাই থকা চেনেলটোৰ নাম হৈছে ইংলিছ ৱে। আজিৰ টপিকটো এনেকুৱা এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম, যিটো ভিডিঅ' আপোনালোকে দেখিলে হয়তো একেই সেনেকৈ জোকাৰিব। তাহলে বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব তাৰ আগত আমি ইন্ট্ৰোটোকে লগাই লওঁ। কি হয় আজি ভিডিঅ'টো এনেকুৱা এজন মানুহৰ কথা ক'বলৈ গৈছোঁ। মানুহ ছিংগাৰ মুঠতে কিবা মানুহ মুঠতে ছিংগাৰ, গান গাই ছিংগাৰৰ ওপৰত ক'বলৈ গৈছোঁ। তেওঁ গানত এনেকুৱাই ৰস আছে, শুকান বাঁহ চেপিলেও ৰস ওলাব কিজানি অকণ তাতকৈ অকণমান বেছি। তো মানুহজনৰ গান শুনি ইচ্ছা কৰিছে, ইচ্ছাটো অভিষ্টি কৰিব। মই আনিছোঁ, চাবই লাগিব ভাই। মই নাজানো, তাত চাই ইচ্ছা কৰে নকৰে কৰোণাৰ মুঠতে ভিডিঅ'টো চাব লাগিব। চাই ভাল পালে লাইক এটা কৰি থৈ যাব, ভাল নাপালে ডিছলাইক কৰিব, কমেণ্ট কৰিব, বেয়া হৈছে ভাল হৈছে নাজানো। কিন্তু মানুহজনৰ এনেকুৱা ধুনীয়া লিৰিক্স, ইমান সুন্দৰ লিৰিক্স, যি লিৰিক্স থাকে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও লিখিব পৰা নাই। কথাটো কৈছোঁ। তেনেহ'লে ব'লক দেৰিনকৈ মানুহজনৰ লিৰিক্সৰ ওপৰত যাওঁ। প্ৰথমতে লিৰিক্স, তেনেহ'লে ব'লক আমি লিৰিক্সৰ ওপৰত আগবাঢ়ো। কলৈ যাওঁ লাগে মোৰ জাননে, কাষতকে দিয়া পাওঁ পিটিকি, ঐ পিটিকি, ঐ পিটিকি 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 কোমল পাওঁ। লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ। কাষলে চাপি যাওঁ, পিটিকি 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 কোমল পাওঁ। কি আকৌ মই নুশুনিলোঁ, মই নেদেখিলোঁ, নুশুনিলোঁ, আকৌ পিটিকি 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 কোমল পাওঁ। লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে বজাওঁ, লাহে লাহে তুমি লাহেকে বজোৱা, ঢোল বজোৱা দি বজোৱা, দবা বজোৱা দি বজোৱা, যেনেকে বজোৱা বজাই থাকা। হয়তো গান বনাবলৈ কি দৰকাৰ মানে, কেনেকে বনাবা? বজাবা ঢোল বজোৱা দি তাক ডিগেট, দবা বজোৱা দি গুদুম 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 নবজোৱা, তুমি লাহে লাহে বজাবা, হয়নে নহয়? তুমি যেনেকেই নবজোৱা, তুমি পাৰ্চনেলি বজোৱা ন, এইবোৰ পাব্লিক কৰিবা, তোমাক কেতিয়াবা পাব্লিকে বজাই দিব। বজাব মানে এনেকুৱা লেতেৰা বজাব নহয়, নকওঁ আৰু। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ আগত অকণলৈ আগবাঢ়ো। আগত আৰু বা কি আছে চাই লওঁ, কি কয়। লৰিলে ভাই ভৰসা কোনো নাই, ভৰসা কোনো নাই। ৰঙা কি বগা কি ডাঙৰ কি সৰু কি আনিবি আগতে চাই, পাচন নলয় ঘূৰাই, পাচন নলয় ঘূৰাই, পাচন নলয় ঘূৰাই, পাচন নলয় ঘূৰাই। গানটোৰ লিৰিক্স চাওঁ না, ৰঙা কি বগা কি সৰু কি ডাঙৰ কি আনিবি আগতে চাই, নহ'লে পিছত নলয় ঘূৰাই।
ফাটি চিটি মানে সৰুৰ পৰা যিমানখিনি মগজত সোমাই আছে ফাটি চিটি একগোট হৈ আলু পিটিকা হৈ সান্দহ গুৰি হৈ চব একেচাতে মানে ওলাই গান লাগে মুঠতে গান এটা লাগে এইটো মিলিলে হ'ল এইটো পিছত এইটো আখৰ মিলিছে হৈ গ'ল এইটো গান ছুপাৰ ডুপাৰ হিট সং সবে একেলগে কোৱা মোৰ লগত ছুপাৰ হিট সং সেলুট মই ইনে কৈছিলো নি মই আগতে ইনে কৈছিলো এনেকুৱা লিৰিক্স লিখিবলৈ টেলেণ্ট লাগিব তো যিটো এইজনৰ গাত কুটকে ভৰি আছে মানে নকওঁ আৰু গান কি সুন্দৰ গান মই ৰাতি এইটো গান নুশুনিলে টোপনি নাহে মিছা ক'লে কিডাল হ'ব যেনেকৈ তৰুণ গগৈদেৱে কৈ থৈ গৈছিলে যে বানপানী আমেৰিকাটো অসমৰ কি হয় নাই তেনেকৈ কৈছোঁ গান হ'লেই হ'ল ৰাতি টোপনি আহিলে হ'ল গান কাণৰ হেডফোনডাল লগাই শুনিব পাৰিলে হ'ল ছুপাৰ ডুপাৰ হিট সং যেতিয়া ইউটিউবত ৰিলিজ হৈ গৈছে ছুপাৰ হিট সং অলৰেডি ছুপাৰ হিট ৰিলিজ হোৱা নোহোৱা আগতেই ছুপাৰ হিট এনেকুৱা কনফিডেন্স লেভেল মানে এইটো কিবা দেখা ভাবিয়ে পোৱা নাই ব'লক ভাল লাগিছে আৰু এবাৰ চাই লওঁ আৰু অকণমান আগৰকণ চাই লওঁ ব'লক দূৰৈতে দেখিলে চাপি যাওঁ লাগে মোৰ জাননে কাষকে দিয়া পাওঁ পিটিকি জোকাৰি মৰমে লবি ভৰাই পাচন নলয় ঘূৰাই bum bum